হাই ফ্ৰেণ্ডছ, মই মুজাহিদুল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাক ব্লগ। পোনপ্ৰথমে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। পূৰা খাওক, খাৱাটো খাওক, কিন্তু এটা লিমিটত খাব, মানে পেটত ভৰা কিনি খাব আৰু ইমানো নহয় যাতে একদম বেমাৰ হৈ যায়, তেনেকৈ নাখাব। তো মোৰ ফালৰ পৰা আকৌ এবাৰ একদম অন্তৰৰ পৰা বহুত শুভেচ্ছা জনালোঁ। মেজিৰ জুইত যাহ হিংসা ঈৰ্ষা আদিবোৰ এক নতুনৰ পোহৰ পাওক আমাৰ গোটেই সমাজ জীৱনখনত, তাৰে কামনা কৰিছোঁ। আজি বিশেষ ভিডিঅ' নহয়, ঘৰতে আছোঁ, একদম ঠাণ্ডা, কঁপি গাটো ধুব যায় কিবাকৈ। তো বহুতে বিহু খাব মাতিছে, বিহু খাব যাম। তো আপোনালোককো দেখাম ক'ত যাওঁ, কি কৰোঁ, কি খাব দিয়ে কোনে, গোটাইখিনি দেখাম আপোনালোকক। তো চাই থাকিব শেষলৈ, অকণো স্কিপ নকৰিব। A few moments later. তো ফ্ৰেণ্ডছ, আমি বিহু খাব আহিলোঁ, গৰুসুতিৰ ফালে আহিলোঁ। মোৰ লগত আহিছে মিফতা আৰু ইজাজ, আৰু ইহঁতে আমাক আগবঢ়াই নিব আহিছে, জুবিন আৰু নৱ। তো আমি যাই আছোঁ এতিয়া। মিঠা মিঠা লগা মন আলাপেৰে মন মোৰ কাঢ়ি নিলা, প্ৰতি ক্ষণে হিয়ে চুমিলা, বলে অনুবলে মায়া খানিলা, মিঠা মিঠা লগা মন আলাপেৰে মন মোৰ কাঢ়ি নিলা। 1 hour later. আৰু এয়া বিহুৰ বস্তু, পিঠা লাড়ু আদিৰে চাহ খাব দিছে। এই আমাৰ মিফতা পূৰা খাইছে বাকী বাদ হাঁহি। আৰু এয়া হৈছে বিহুৰ প্ৰধান বস্তু, দৈ, চুঙা পিঠা। আমাৰ ফালে চুঙা পিঠা বুলি কয়, মানে মাঘ বিহু বুলি ক'লে দৈ আৰু চুঙা পিঠা প্ৰধান। আৰু অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল, ঐ বহাগ বিহু আহিল, মইনা বহাগ বিহু। তো ফ্ৰেণ্ডছ, আমি বিহু খাব আহিলোঁ। এই ব্ৰই তামোল কাটি আছে, মানে ভাল লাগিছে, অসমীয়া ল'ৰা চবতে পাৰ্গত। এই তামোল কাটি আছে, চাহ বাগি খোৱালে ব্ৰই, একদম চব কামতে পাৰ্গত। 2 hours later. তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানে আছিলে, এটি চিম্পুল ব্লগ।